তো ইপিনে এইখিনি ইমান মানে জালটো মাৰিব দুটাই 1 2 3 2 বছৰতে ডাঙৰ হ'ল এই চেগুন গছ গাইজ ইয়াতে আমাৰ মানে চেগুন গছ হাই আছে মানে কি গছ হাই আছে বুলি সুধিলে মানে একদম চেগুন গছ আৰু কলগছ আৰু নেমু গছ হাই আছে নেমু গছ Hey guys, good afternoon and welcome to my new vlog. So guys, আজি গৈ আছো আমি ফাৰ্ম হাউচলৈকে আমাৰ ঘৰৰ তো তাতে আমাৰ পুখুৰী এটা আছে আৰু তাতে বহুত কিবাকিবি গছ-গছনিৰ পৰা আদি কৰি শাক চব্জি এইবিলাক কিবাকিবি ৰোৱা আছে তো তাত গৈ কিনে আমি চাম একচুৱেলি মই বহুত দিন ভাবি আছিলোঁ যাম বুলি তালৈকে কিন্তু টাইম পোৱা নাছিলোঁ তো বলক তালৈকে গৈ কিনে আপোনালোকক দেখাই আছোঁ আৰু ৰাস্তাৰ মাজত আপোনালোকক কেইটামান ভিউ দেখাম কেনেকৈ আৰু জেগাটো হৈছে জালা অঞ্চলী আপোনালোকে যদি গুগলত চাৰ্চ কৰে তো গম পাব তো তালৈকে যাওঁ আজি মাছো মাৰিম চাগে আৰু বাটত নিপন দাক লগত ল'ম দাদা এজন আছে তো বলক গৈ থাকোঁ আৰু আমি কি কি লৈছোঁ আপোনালোকক দেখাই আছোঁ এইটো হ'ল পানীৰ বটল লৈ লৈছোঁ এই চেণ্ডেল তাতে পিন্ধিবৰ কাৰণে এইটো লাল চাহ আৰু বিস্কিট তাৰপিছত এইটো মাছ থ'বৰ কাৰণে মাছ মাৰিম তাতে তাৰপিছত এইটো আৰু পানী লৈ লৈছোঁ বেছিকৈ গৰমৰ দিনটো বহুত গৰম আৰু একচুৱেলি এতিয়া টাইম হৈছে মোটামুটি 3:30 তো দিনত বহুত ৰ'দ থাকে তো এতিয়া ইভিনিং গ'লে মানে ৰ'দ চ'দ নাপাম তো গাইজ বলক গৈ থাকোঁ আমি ফাইনেলি আহি পালোঁ আমাৰ ফাৰ্ম হাউচত তো এতিয়া আমি বস্তুবিলাক ওলাম পিছৰ পিনে কি আছে কি নাই মাহঁতে স্কুটি লৈ আহিছিলে আগতীয়াকৈ আহি পাইছে মাহঁতে গাড়ীখন থ'লোঁ ইয়াতে বাহিৰতে তো এতিয়া আমি আপোনালোকক দেখাম মানে ইয়াতে আমি কি কি ৰুইছোঁ প্লাছ আমাৰ মানে এইটো বস্তিখন কিমান বছৰমান হৈছে বস্তিখনৰ 3 বছৰ হ'ল 3 years মান হ'ল তো 3 yearsত মানে কিমানখিনি আমি মানে ইয়াতে বস্তু ৰুলোঁ প্লাছ বহুতখিনি বস্তু আছে আপোনালোকক মানে দেখাম এতিয়া আৰু আপোনালোক এৰিয়াটো দেখাওঁ এবাৰ তাৰ আগতে তো গাইছ এইটো হ'ল এণ্ট্ৰেঞ্চ এনেকৈ আহি কিনে ইপিনে আমাৰ এটা সৰুকৈ ইয়াতে মানে কিবা চদালৰ পৰা আৰম্ভ কৰি পানী চানী খাবৰ কাৰণে হ'লে কিবা ইয়াতে থোৱা হয় আৰু গাইছ এইবিলাক আৰু এনেকৈ আছে একদম লাষ্টৰ পিনে পুখুৰী আছে অলপ পিছত পুখুৰীটোত মাছো মানে মাৰিম আৰু তো গাইছ দেখাই আছোঁ আপোনালোকক কি মানে ইয়াতে ৰুইছোঁ তো গাইছ ডাইৰেক্ট এণ্ট্ৰেঞ্চৰ পৰাই দেখাই যাওঁ আপোনালোকক ক'ত কি ৰুইছোঁ তো ফাৰ্ষ্ট লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট কৰোঁ কি আছে কি নাই তো গাইছ এইবিলাক হ'ল কলৰ পুলি এনেকুৱা বহুত দিন একচুৱেলি অহা হোৱা নাই ঘৰত কাম চলি আছে আৰু বাৰো বিয়া গৈছেতো তো সেনেকৈ ইয়াতে পুৰা ঘাঁহ বন হৈ গৈছে আৰু এতিয়া তো গাইছ এইডাল হ'ল আমাৰ গমাৰি গাছ এইডাল নেমু টেঙা ফুলিব ধৰিছে বেছি দিন হোৱা নাই ৰোৱা যোৱা বছৰ মাত্ৰ লগাইছিলোঁ এনেকুৱা আৰু বহুত দিন আহিব পৰা নাই না সময় পোৱা নাই অলপমান ঘৰুৱা কামত বিজি হৈ আছিলোঁ এই নাৰিকলৰ পুলি ৰুইছোঁ তো গাইছ এইডাল হ'ল ভোট জলকীয়া ইয়াৰ পৰা লৈ বহুত খাইছোঁ একচুৱেলি লাষ্ট টাইম তো এইবাৰো এইটো গৰমৰ টাইমত লাগে চাগে না মা বেছি কৰি লাগে মাৰ্চ এপ্ৰিল মাহত তো এতিয়া লাগিব সময় হৈছে আৰু ফুলিব ধৰিছে এইবিলাক চব নেমু টেঙা এইবিলাক হৈছে কলৰ পুলি মানে বাঁহ এইটো কি বাঁহ এইটো সৰু যে বাঁহ বিজুলী বাঁহ বুলি যে কয় বিজুলী বাঁহ নাই কি আমাৰ ঘৰুৱা ভাষাত তো গাইছ এইডাল হৈছে বগৰী এই আপেল বগৰী বুলি কৈ যে এইডাল ফুলিব আৰু আমাৰ ঘৰতো এডাল আছিল ন ঘৰৰডাল কিন্তু আমাৰ নালাগিলে আৰু কমকে লাগে দুই এটা বেছি নালাগে আৰু কিন্তু এইডাল বেছিকে লাগিব ধৰিছে ধুনীয়া হৈছে এটা কি নাৰ্চাৰীৰ পৰা আনিছিলা নেকি নাৰ্চাৰীৰ পৰা আনিছিলোঁ আৰু এইবিলাক জলকীয়া লাগিছে ফুলিব ধৰিছে এইবিলাক হৈছে সেই নেমু টেঙা বিলাকো লাগিব ধৰিছে তাৰপিছত এইবিলাক চেগুন গছ পুৰা পাত চাত সৰি নোহোৱা হৈছে এতিয়া এই 2 বছৰতে ইমান ডাঙৰ হ'ল 2 বছৰতে ডাঙৰ হ'ল এই চেগুন গছ ইয়াতে আমাৰ মানে চেগুন গছ হাই আছে মানে কি গছ হাই আছে বুলি সুধিলে মানে একদম চেগুন গছ আৰু কলগছ আৰু নেমু গছ নেমু গছ চেগুন মোটামুটি কিমানডাল মান আছে মা 100 ডাল মান আছে চেগুন মোটামুটি 100 ডাল মান আছে ইমান মান ডাঙৰ হৈছে আৰু দেখাও আপোনালোকক ইপিনেও আছে চেগুনৰ গছ তো আৰু গাইছ দেখাই আছো এইবিলাক নেমু টেঙা চব নেমু টেঙা আৰু ইপিনে এই গামেৰি এইবিলাক তো গাইছ মানে ইমানখিনি মানে গছ-গছনি আছে মানে চব লাগা গছ-গছনি আৰু গোটেই টেঙা চেঙাৰ পৰা আদি কৰি গোটেইখিনি যি লাগে আৰু আমাক আলু চালু খালি ৰোৱা নাই আলুটো বজাৰত পায়েই ধুনীয়াকৈ আলুৰ কথা নাই বাকী যিখিনি লাগে টেঙাৰ গছ হওক বা
আপোনাৰ কল কল হওক বা জলকীয়া হওক, ভোট জলকীয়া হওক, জিকা জিকা হওক, তাৰপিছত ভাত কেৰেলা হওক, কচু হওক, তাৰপিছত আপোনাৰ হালধি কুঁহিয়াৰ হওক, হালধি হওক, আদা মানে আদা, গোটেইখিনি মানে ইয়াতে মানে ৰোৱা গৈছে আৰু এই চব নেমু টেঙা, এইবিলাক চব নেমু এডাল টেঙা, কৰ্দৈ টেঙা বুলি যে কওঁ কৰ্দৈ টেঙা। কৰ্দৈ টেঙা আৰু গাইছ এইবিলাক চব আমাৰ এয়া কঁঠাল গছ চব এই কঁঠাল চব গছ দেউতাই ৰুইছে কি এইবিলাক ধুনীয়া চব। লগা হৈছে আৰু আমাৰ দেউতাই যিয়ে ৰুৱে সেয়ে মানে একদম লাগি যায় হাতখন ভাল আৰু মাও ৰুইছে বহুতখিনি ইয়াতে বস্তু। আৰু ময়ো ৰুইছো দেউতাই বেছিকে এডাল ৰুইছে দুডাল আৰু সেনেকুৱা এইবিলাক টেঙা লাগিব ধৰিছে টেঙা ধুনীয়া লাগিব ধৰিছে সৰু চেহেৰা সৰু পাতি চাচোন ধুনীয়া চেহেৰা দিছে। এইডাল হৈছে চেগুন গছ, চাওক পুৰা মানে 2 বছৰতে মানে বহুত ডাঙৰ হৈ গৈছে, পুৰা চেহেৰা দিছে। নতুন মাটি যে গাইছ, পুৰা একদম লহপহকে উঠিছে একদম মৰম লগা হৈছে বহুত ডাঙৰ হৈছে এতিয়া। ওচৰৰ সিডালৰ এইডালো আৰু গাইছ এই সেইপিনে এইবিলাক চব চেগুন গছ, এইবিলাক দেখিছে ন, এইডাল আপেল বগৰী গাইছ, এইবিলাক কাচকল গাইছ চাওক এইবিলাক জলকীয়া লাগি আছে। আমি বেছিভাগ ইয়াৰ পৰা লৈ কিনে খাওঁ আৰু বজাৰৰ পৰা লোৱা নহয়ে। বেছিভাগ বস্তিখনৰ পৰা লওঁ আৰু বস্তিখনৰ পৰা মানে বহুতখিনি মানে জলকীয়া যায় আৰু অমিতা কেঁচা বস্তু যায় মানে একদম মানে তাৰপিছত নেমু টেঙা হেল্ডি বস্তু আৰু এইবিলাক চব ঘৰতে একো সাৰ চাৰ ইউজ কৰা হোৱা নাই। এইবিলাক চাওক জলকীয়া লাগি আছে। এডাল হৈছে মধুৰিআম, ধুনীয়াকে ফুলিব ধৰিছে চাচোন। যোৱা বছৰ এটা দুটা লাগিছে, কিন্তু এইবাৰ বেছি লাগিব ধৰিছে। তো গাইছ মানে কি নাই আৰু চব খিনি মানে ৰুই দিছে মা আৰু দেউতাই, আৰু ময়ো মাজে মাজে আহো, মোৰ মনত আছে আৰু চেগুন বা গমাৰি কিবা কিবি ৰুইছো। টেঙা চেঙা মই ৰুব নাজানো আৰু মই ৰুলেও একচুৱেলি মানে ভাবো যে মৰি যাব, সেইকাৰণে মানে একো ৰোৱা নহয় আৰু। তো গাইছ আৰু দেখাই আছো বহুত কিবা কিবি আছে, তো চাওক আপোনালোকে। তো গাইছ মানে এতিয়া মানে ছজনাৰ টাইমটো পুৰা ছজনা বিলাক লাগিছে আৰু এতিয়া এইবিলাক চাওক। কোনে ৰুইছে, দেউতাই ৰুইছিলে নেকি এইডাল? দেউতাই ৰুইছে। তুমি ৰুইছিলা? ইডাল হৈছে আম গছ, যোৱা বছৰ বাবুৰ জন্মদিনত লগাইছিলো আম গছডাল, কিবা লাগিলে ধুনীয়াকে। মানে গাইছ অলপো মাটি মানে এনেই নাই আৰু গোটেই চবতে মানে কিবা নহয় কিবা ৰোৱা গৈছে এনেকুৱা। এইবিলাক চব তামোলৰ গছ। তাৰপিছত এইবিলাক হৈছে কচু। কি কচু মানে এইটো? এই পঞ্চমুখা বুলি যে কয়, নেপালী কচু বুলি যে নেপালী কয়, কচু। 5টা মুখ থকা সেই এইডাল হৈছে আম গছ। আম গছ তো গাইছ এইডাল চাওক পুৰা 3 বছৰত পুৰা এনেকুৱা হৈছে নাৰিকল গছডাল। সাৰ হিচাপতো দিছো, তাৰমানে পুৰা একদম ঘৰুৱা সাৰ দিওঁ আৰু গাইছ ইপিনে পথাৰ, ইপিনে কোনো চাইডত ঘৰ নাই আৰু সেইটো চাইডেও ঘৰ নাই, আৰু এইটো ৰাস্তা। এইডাল কি গছ? ৰহৰ, এই যে খাওঁ যে আমি ৰহৰ দালি বুলি কৈ যে, এইবিলাক এনেকুৱা। আচ্ছা, ইয়াৰে ভিতৰত কি গুটি থাকে নেকি? এইটো ৰহৰ দালি তোমালোকক যে খুৱাওঁ মই, এইটো এইবিলাক হ'ল ভাত কেৰেলা। এইটো চেগুন, চাওক চেগুনৰ সৰু গছ। সৰু পলি এইটো চেগুনৰ, এইটো বস্তু এনেকুৱা ডাঙৰ হ'ব, ডাঙৰ হৈ গলে আৰু পিছত আৰু 10 বছৰৰ পিছত আৰু বাৰিষাৰ সময়ত বহুত ধুনীয়া ডাঙৰ পাত হ'ব। এতিয়া মানে পাত বিলাক সৰি গৈছে আৰু পিছত আৰু পাত লাগিব এতিয়া। এইবিলাক আম একদম সৰুতে, কিমান সৰু পলি চাওক, একদম ইমান মান একদম চাপৰ বহুত, মোটামুটি 2.5 ফুট 3 ফুট মান হ'ব, তাতেই লাগিছে আম। তো গাইছ এতিয়া বলক মাছ মাৰিব যাওঁ। তো জল্দি জল্দি, ইহঁতে অলৰেডি মাছ মাৰিব ধৰিছেই, ময়ো নামি দিওঁ নেকি গাইছ ভাবি আছো মাছ মাৰিবৰ কাৰণে। এইবিলাক চাওক গাইছ পুৰা একদম এই মাছ দেখিছেনে, মাছ মাৰি আছে, বলক তালৈকে যাওঁ আমি। তো গাইছ এটা পানী হ'ব ভেকুলীয়া আৰু আৰু এটা মাছ পালো বৰ্তমান, 2 চাপ মাৰিলে। তো মাছটো দেখাই আছো আপোনালোকক, এইটো হৈছে মাছ। এইটো গাইছ পানীত থৈ দিওঁ, নহ'লে জল্দি মৰি যাব। সিপিনৰ পৰা খেদি আছে গাইছ। পানী ইমানক লাগি হয় পানী বাৰিষাৰ কালত, বাৰিষাৰ সময়ত ইমান মান হয় পানী। পুখুৰীটো বহুত দ, এতিয়া মানে বাৰিষা নহয়তো খৰালিকা, তো সেনেকুৱা গাইছ অলপমান পানী কমি গৈছে এতিয়া। তো গাইছ এইবাৰ চাওঁ, এইবাৰ কিমানখিনি মাছ আহিছে। এটা মাছ, এটা 750 গ্ৰাম, 1 কেজি মান হ'ল মাছ। জাল মাৰিব পাৰ না? অলপ চলপ ভালকে নাজানো, এক চাপ মাৰি চাবা নেকি? একেবাৰে শেষত মাৰি চাবা না এক চাপ? বঢ়িয়া। মাছটো খেদি দি, খেদি দি। বেটা নাই গাইছ এইবাৰ নাহিল। বঢ়িয়া জেঠা, মাৰা আৰু জোৰত। এইবাৰ গাইছ পুৰা মাছখিনি তাৰে পৰা পুৰা ইফালে আহিব। তো গাইছ আমি ইফালে মাৰিম। এইটো ডাঙৰ মাছ আহি যাব জালত, পিঠিত একোব খাৰ লগে লগে ডাইৰেক্ট। তো গাইছ ই সৰু পোৱালিটোৱে
হাতে ধৰিৰ মাছটো এইটো মাছ ভেৰি মাছ আহিছে গাইছ নেক্সট টাইম 5টা আহিব এইবাৰ আহিল ভালেখিনি মাছ লৈ আহ মাছটো এইটো বম পাকৈতে হাতে ধৰছা মাছ তো গাইছ এতিয়ালৈকে মোটামুটি 1.5 কেজি মান আহিল মাছ 1.5 কেজি মানে অনুমানক কৈছোঁ মোটামুটি 1 কেজি আৰু আশে পাশে তো গাইছ আৰু মানে মাৰিম আমি মাছটো তো গাইছ আপোনালোকে চাই থাকক আৰু ইপিনে এইবাৰ মানে ইপিনে মাৰিব লাগিব কণাৰ ইপিনে মানে তেতিয়াৰ পৰা সিপিনে মাৰি আছোঁ না মাছখিনি মানে পাগল হৈ গৈছে ক'ত কি কৰি মানে সিপিনৰ পৰা মানে অলপমান মানে যেনেকৈ আমি মাছটো খেদি আছোঁ সেনেকৈ খেদিব লাগিব কিন্তু তাৰ মাজেদিও সিহঁতে মানে ভৰি ফাঁকেদি হ'লেও ওলাই যায়েই তো গাইছ এতিয়া আমি ইয়াতে মাৰিম মাছটো তো গাইছ চাওক আছে গাইছ এটা আহিছে জিলিকি আছে বগা হাতেদি গাইছ ধৰিছে বা বেলেগ পাকৈত দেখোন এইটো গাইছ অলপ পানী খাই লোৱা নিব না পানী খাবা মানে গাইছ মাছৰ কমি নাই ইয়াতে মাছ ঢেৰ আছে কিন্তু মাছ মানে জালত আহি আছে কমকে তো চাওঁ এটা ডাঙৰ আছে মাছ আহিলে ভাল আছিল তো গাইছ হাতেদি ধৰিছে তো গাইছ আপোনালোকে বিশ্বাস নকৰিব এই জাষ্ট পুৰা 1 কেজি মানৰ মাছ এটা পুৰা একদম জঁপিয়াই গৈছে ইপিনে একদম আইডিয়া আছে তাৰ মানে ভৰিত যিটো খুন্দাই আছে সেইটোক বিচাৰি আছে মানে সি ডাঙৰ মাছ বিচাৰি আছে কাৰণ অলপমান টাইমৰ কাৰণে কেমেৰাটো বন্ধ কৰিছো লগালগ হাতেদি পুৰা একদম বাহ এইটো গাইছ বম ডাঙৰ মাছ কমন কাৰ্প আৰু আমাৰ ইয়াতে দৰ্শক বহি আছে মাছ মাৰা চাই আছে ৰৌ মাছ এটা আহিছে এইবাৰ লাহে লাহে টানি দিব লাগে বাপৰে চাইপেট আছে বেলেগ মাল আছে ওলাই গেল গাইছ মুখত খুন্দা মাৰি দিছে মাছটো তাৰ মাছ জঁপিয়াই আছে লৈ আহ জেঠাই এটা ধৰছে মানে বাপে নিজে হালা লবা যাই আছে বঢ়িয়া আহিছে গাইছ এবাৰ দুটা আহিছে গাইছ মাছে মাছ একদম খাওঁই নাটা হৈ যাব অলপ পিছত এইটো অলপ পিছত নাটা হৈ যাব চাওক গাইছ কেনেকে ধৰিব ধৰিছে মাছ দুটা দুটাই ধৰি আহিব লাগে গাইছ দুটাৰ মাজতে মানে কম্পিটিশ্যন কোনে ধৰছে এইটো চবতছে ডাঙৰ মাছ এইটো চবতকে ডাঙৰ কমন কাৰ্প এইটো নাটাই হৈ গ'ল গাছ এইটো কি মাছ ৰৌ মাছ ৰৌ মিৰ্গা তো গাইছ মানে কি মাছটোতো খায়ে থাকো আমি কিন্তু মাছ মাৰা চাই কিনে বেছি ভাল লাগে বাহ বেলেগ বস্তু আছে এই গোটেই পুখুৰী মাছ মাৰি কিনে শেষ কৰিব এতিয়া ই মানে গাইছ মাছ মাৰাত মাছ জঁপিয়াই গ'ল গাইছ মাছ মাৰাত মানে ইমানে পাকৈ দি মানে হাত দিলে মানে মাছ পায় তো গাইছ আপোনালোকে যদি হায়াৰ কৰিব বিচাৰে ইয়াক মোক কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম ফোন নাম্বাৰটো তো গাইছ লৈ ল'ব আৰু আপোনালোকে হায়াৰ কৰি ঢেৰ মাছ যিমান মাছ লাগে আৰু ই ধৰি দিব আপোনালোকক একদিনত এই আধা ঘণ্টামানৰ ভিতৰতে মোটামুটি 8-9টা মান মাছ ধৰিলে হাতেৰে গাইছ এনেকেই যিকোনোবিলাক পেলাই থোৱা হৈছে যাতে চোৰ আহিলে মাছ আহিলে মাছবিলাক পটককৈ লৈ যাব নোৱাৰে আৰু মাছ মাৰি কিনে তো গাইছ আমাৰ ভাষাত মানে জেং দিয়া বুলি কয় জেং দি দিছোঁ এতিয়া মানে কোনেও জেং কৰিব নোৱাৰে ইয়াতে মাছ মাৰা হ'ল চাবা ওলাই যাব মাছকেইটা গাইছ ঢেৰ মাছ পালোঁ চাওক গাইছ মই ভাবিছোঁ ইয়াতে মানে এটা চাংঘৰ টাইপ বান্ধি কিনে গৰমৰ দিনত যাতে আমি মানে ফুৰিব আহিব পাৰোঁ চবেই মানে ৰেষ্ট ল'ব পাৰোঁ মাহঁতে যাতে আহিব পাৰে আৰু দেউতাটো এতিয়া ৰিটায়াৰমেণ্টে হৈছে তো মাজে মাজে ইয়াতে আহি থাকে তো এইটো টিংপাতৰ ঘৰটোত মানে বহুত গৰম হয়
তো ইয়াতে যদি চাংঘৰ এটা বান্ধি দিওঁ পিছলৈকে অলপমান ধীৰ সুস্থিৰে আৰু তো গাইজ বহুত ভাল লাগিব আৰু তো গাইজ আপোনালোকে কি ভাবে মোক কমেণ্টত জনাব মানে কেনেকুৱা লাগিব যদি চাংঘৰ এটা ইয়াতে বনাওঁ তো ইয়াতে আহি কিনে ভ্লগ চগো বনাব পাৰিম বা এনেকৈ ফুৰিব চুৰিব আহিব পাৰিম লগৰ লগত হওক বা আমাৰ ফেমিলিৰ লগত আহি কিনে তো গাইজ মোক কমেণ্টত জনাব তো গাইজ আমাৰ এতিয়া মাছ চাছ মাৰা হ'ল এতিয়া মানে ঘৰৰ পৰা চাহ লৈ আহিছিলোঁ তো চাহটো আমি খাম আৰু লগতে আমাৰ ছাগলী আছে ন ঘৰত তো ছাগলী কেইটামানৰ কাৰণে ইয়াৰ পৰা পাত তাত লৈ যাম ছাগলীকেইটা খাবৰ কাৰণে তো গাইজ চাহটো খাই লওঁ তাৰপিছত আৰু লগ পাই আছোঁ আপোনালোকক গোটেই ভাষাই চাব লাগিব চাহটোৱে ন মিচিং ভাষা চাহ খাবি নেকি উঠছো মই গা দিছে নাই চুপ গোট ইফালে তো গাইজ ঘৰৰ কাৰণে আমি লৈ ল'লোঁ এই কেঁচা হালধি তাৰপিছত ল'লোঁ এইটো ছজনা তাৰপিছত মাছটোতো ল'লোৱে দেখা পালে আৰু ইপিনে তলত চব একদম পাত ছাগলীৰ কাৰণে পাত চাত লৈ লোৱা হৈছে আৰু অমিতা লোৱা হৈছে অমিতা এইটো তো গাইজ এইখিনিয়ে এতিয়াৰ কাৰণে আৰু টেঙা ডাঙৰ হৈ আছে টেঙাটো ডাঙৰ হ'লে টেঙাটো লৈ যাম পিছত তো গাইজ আমি এতিয়া যাব ওলাইছোঁ আমি ইয়াতে আহিছিলোঁ মোটামুটি 3টামান বজাত এতিয়া মোটামুটি বাজি গ'ল 6:30 তো এতিয়া লাহে লাহে ৰাতি হ'ব ধৰিছে তো আমাৰ গোটেই ফাৰ্ম হাউচটো আপোনালোকক দেখালোঁ ফাৰ্ম হাউচ মানে সৰু সুৰা ফাৰ্ম হাউচ ইমান ডাঙৰ ফাৰ্ম হাউচ নহয় তথাপিতো মানে ইয়াতে কিমানখিনি কৰিব পাৰোঁ সেইখিনি আপোনালোকক দেখাইছোঁ কি কৰিব পাৰি অলপমান ঠাইতে মানে তো গাইজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বহুত ভাল ভাল ভিডিঅ' মই আনি থাকিম ভাল ভাল ব্লগছ আনি থাকিম তো আপোনালোকে চাই থাকিব লগ পাওঁ আপোনালোকক জল্দি তো তেতিয়ালৈকে ভালকৈ থাকিব তো বাই বাই